নমস্কাৰ। আৰম্ভ কৰিবলৈ ওলাইছোঁ মেষ ৰাশিৰ ছেপ্টেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল অনুষ্ঠানটো। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মেষ ৰাশিৰ স্বামী গ্ৰহ হৈছে মংগল গ্ৰহ। মংগল গ্ৰহক জ্যোতিষশাস্ত্ৰত নৱগ্ৰহৰ সেনাপতি বুলি কোৱা হয়। মেষ ৰাশিৰ লোকসকল খোলা মনৰ আৰু শাৰীৰিক আৰু মানসিকভাৱে উৎসাহ উদ্দীপনাৰে ভৰি থাকে। এওঁলোকে বেলেগৰ দুখ কষ্ট চাই থাকিব নোৱাৰে আৰু বিপদত যিকোনো মানুহকে সহায়ৰ হাত আগবঢ়ায়। এওঁলোকে খুব সোনকালে যিকোনো সিদ্ধান্ত লৈ লয় আৰু বহু ক্ষেত্ৰত সেইবোৰ সিদ্ধান্ত ভুল হোৱাও দেখিবলৈ পোৱা যায়। এওঁলোকে কোনো কামতে দেৰি হোৱাটো ভাল নাপায় আৰু সকলোবোৰ কাম অতি সোনকালে সমাপ্ত হোৱাটো বিচাৰে। ছেপ্টেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল অনুসৰি মেষ ৰাশিৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকে মিশ্ৰিত ফল লাভ কৰিব। অতি শীঘ্ৰেই কোনো ফলাফল নাপাব বা কৰ্মক্ষেত্ৰত যদি আপোনাৰ কিবা লক্ষ্য আছে তেন্তে তাৰ বাবে অধিক কষ্ট কৰিব লাগিব। কৰ্মক্ষেত্ৰত নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব যদিও তাৰ বাবে অধিক কষ্ট কৰিবলগীয়া হ'ব পাৰে। মংগল গ্ৰহ ষষ্ঠ স্থানত থকাৰ ফলস্বৰূপে কৰ্মক্ষেত্ৰত অলপ দেৰি হ'লেও বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত বিদেশ যোৱাৰ সুবিধা লাভ কৰিব পাৰে। কৰ্মসূত্ৰে বিদেশ ভ্ৰমণ হ'ব পাৰে আৰু বিদেশ ভ্ৰমণৰ পৰা কৰ্মক্ষেত্ৰত বিশেষ শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যত মিশ্ৰিত ফল লাভ কৰিব। ব্যৱসায় বাণিজ্যত ধন লাভ হ'ব যদিও খৰচ বৃদ্ধিও হ'ব পাৰে। আপোনাৰ হাতত টকা পইচা যেনেদৰে থাকিব তেনেদৰে খৰচৰ ৰাস্তাও বৃদ্ধি হ'ব পাৰে, যিয়ে আপোনাক মানসিক চিন্তাত পেলাব পাৰে। পৰিয়ালৰ সদস্যৰ বাবে খৰচ পাতি বৃদ্ধি হ'ব পাৰে বা আপুনি সুখ আনন্দৰ বাবে বা বিলাসিতাৰ বাবে কোনো বস্তু কিনিব যাৰ বাবে আপোনাৰ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই মাহত আপোনাৰ টকা পইচা যিমান আহিব তেনে খৰচ হোৱাৰো সম্ভাৱনা আছে। খৰচ পাতি নিয়ন্ত্ৰণ কৰি চলাটো প্ৰয়োজনীয়, নহ'লে পৰৱৰ্তী সময়ত মানসিক চিন্তাত পৰিব পাৰে। কোনো দীঘলীয়া যাত্ৰা হ'ব পাৰে আৰু যাত্ৰাৰ পৰাও অযথা খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই মাহত পৰিয়ালৰ সদস্যৰ মাজত মতভেদৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালত সম্পত্তি বিবাদৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত কথা বতৰা হওঁতে বিশেষ সাৱধান হোৱাটো প্ৰয়োজনীয়, নহ'লে সম্বন্ধ বেয়া হ'ব পাৰে আৰু অহেতুক মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। জীৱনসংগীৰ কথাবোৰ গুৰুত্ব দি শুনিলে আপোনালোকৰ সম্পৰ্ক মধুৰ হ'ব। জীৱনসংগীৰ লগত কথা বতৰা হওঁতে সাৱধান হোৱাটো প্ৰয়োজনীয়, নহ'লে মতভেদৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্য আপোনাৰ এই মাহটোত ভালে থাকিব যদিও যিসকল ব্যক্তি আগৰে পৰা ছালৰ কোনো ৰোগত ভুগি আছে তেওঁলোকে বিশেষ সাৱধানতা লোৱাটো প্ৰয়োজনীয়। চৰ্মৰোগ জাতীয় সমস্যাই আমনি কৰিব পাৰে। অহেতুক মানসিক চিন্তাৰ পৰা বিৰত থাকিলে এই মাহটোত আপোনাৰ স্বাস্থ্য ভালে থাকিব। স্বাস্থ্যক লৈ বিশেষ কোনো চিন্তাৰ কাৰণ নাই। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব। সংগীৰ লগত কোনো কথাক লৈ মতভেদৰ সৃষ্টি হ'ব যদিও মাহৰ দ্বিতীয় সপ্তাহৰ পৰা সকলোবোৰ ঠিক হৈ যাব। মাহৰ শেষৰ ফালে আপোনালোকৰ সম্পৰ্ক মধুৰ হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিলোঁ। ওম নমঃ শিৱায়।